Muy long কেলা গাইস এয়া আমি তিনটা চাই এয়া চাওক এইবিলাক লক্ষ্য কৰক মেগী আণ্ডা আজি বিহু তাৰপিছত আমি ৰাতিলৈ জুই ফুৱাবলৈ এতিয়া খৰি আনিব গৈ আছোঁ ন পিতাই খৰি আনিবলৈ গৈ আছোঁ এতিয়া আমি মানে ভেটা চেটা চুৰ নকৰোঁ এয়া তাৰপিছত মানে আমি মানে ৰাতি মানে ভেটা চেটাবিলাক চুৰ নকৰোঁ মানে এয়া দিনে নিজে নিজে যাওঁ গৈ পেলাই দিনতে কাটি কুটি আনি যোগাৰ কৰি ৰাতি জ্বলাওঁ তাৰপিছত সেইটো আমাৰ দাদা লোৱা হয় ইয়াক একদম মাকৰ হাতত দি দিম এইটোকো লৈ গৈছিলোঁ মানে আমি যোৱাই নাই গৈ আছোঁ সেইটো ৰাস্তাতে পালোঁ লৈ আহিলোঁ ইয়াত দি দিম এতিয়া সিহঁতৰ বিহু ঘৰ এটা ভেলাঘৰ এটা সৰুকৈ বনাই থৈ দিছে পইচা ন আই দ মই ইয়াক থৈ লওঁ ভাস্কৰ ঘনীয়েক অঁ নাই তোমাৰ ককা ওচৰলৈকে যাগৈ তই দেই বাই বাই দিছা বাই বাই দে বাই বাই আমি আকৌ আহিম দেই তই থাক দেই যাওঁ আমি এতিয়া খৰি আনোগৈ চুৰটো নকৰোঁ যে মানে আমি খৰিবিলাক এই মেৱতবিলাক কাৰোবাৰ গছ পৰি আছে সেইবিলাক বুটলি দিম ৰাতিলৈ মোৰ ফ্ৰেণ্ড কেইটামানো আহিব এই হোষ্টেলত থকা তো সিহঁতেও আহিব মাংস চাংস ৰেডি আমাৰ আঁতৰে সেই হাফ পেণ্ট এটা পিন্ধি ওলাই আহিছে আমাৰ গোটেইবিলাক গৈ আছে মই গৈ আছোঁ আৰু অকণমান এতিয়া খৰি চৰিখিনি উঠাৰ সময়ত দেখোন ভিডিঅ'টো চবেই চায় মানে কিন্তু ভিডিঅ' অকণমান চাই পেলাই এৰি দিয়ে কাৰণ কি সদায় ভিডিঅ' লাষ্টৰ বা মাজৰ পৰা ষ্টাৰ্ট হয় ভিডিঅ'টো মেইন কাহিনীখিনি যদি প্ৰথম অকণত একো নাথাকে লাষ্টৰ বা মাজৰ পৰা লাষ্টৰখিনিৰ ভিতৰতে ভিডিঅ' মজাটো থাকে আৰু মোৰ ভিডিঅ'ত যদি হাঁহিব মন আছে মাজৰ পৰা লাষ্টৰখিনি চালে হ'ল প্ৰথম অকণ নাচালেও কোনো কথা নাই সেইকণ চাওক আৰু একদম পূৰা মজা লওক থেংক ইউ আৰু আজি ভিডিঅ'টো যোনটো ভিডিঅ' আপলোড কৰিছোঁ বিহুৰ এই ভিডিঅ'টো চাইতো আমাৰ উৎপাত আমি কেনেকৈ উৎপাত কৰিলোঁ কি কৰিলোঁ ক'ত উৎপাত কৰিলোঁ কিছুমান জেগাত চাউণ্ডো মিউট কৰা আছে কাৰণ কি কপিৰাইট আহি যায় চাউণ্ডটো মিউট কৰি থৈ দিছোঁ তো আপোনালোকে গম পাই যাব কেনেকৈ উৎপাত কৰোঁ কি কৰোঁ দিনটো কেনেকৈ কি হয় যদি হাঁহিব মন আছে তেন্তে ভিডিঅ'টো চাব মাজৰ পৰা লাষ্টলৈকে চাব আগৰকণ নাচালেও কথা নাই সেয়া তিনিটা বাঁহ বুলি নি আছে দাঙি খৰি দাং আগৰ মানুহটো পালেই হ'ল বল সারি উস্তারি কথা কৈ আছিল কেলা বেগেলা কে গাঁৱত আছিল নে নাই অঁ সেই দোকানতে কৈছিলোঁ মই দাঙিব পৰা নাই বুলি সেয়া আমাৰ বিহু যোগাৰ এখেতে গছ কাটি আছে আৰু এই তেখেত দুজনে সেয়া সেই বাঁহডাল উলিয়াব চেষ্টা কৰি আছে আমি খৰিছোঁ নকৰাকৈ যেতিয়া জুই ধৰোঁ ঘৰ খৰি ঘৰ বাঁহ
চব কাটি কুটি নি দি জ্বলাই দে এটুকু আহি গ'ল তুমি এটুকু কাটা মই এডাল টানিব পাৰিম নে চাগে মই এডাললৈ যাওঁ টানি পেলাই উলিয়াব পাৰোঁ নেকি চাই লওঁ এডাল বাৰু নোৱাৰোঁ মই এই বাঁহটো পাৰিম চাগে টানি উলিয়াবলৈ মোবাইলটো থৈ লওঁ পকেটত প্ৰথমতে খৰি চৰিখিনি গোটাই লওঁ তাৰপিছত আজি একেডাল খৰিয়ে গোট খালোঁ একেডাল নহয় এইখিনি এই মস্ত মস্ত কুণ্ডা দুটা সেইখিনি তাৰপিছত আঙুলিৰ পৰা তেজ ওলাই আছে সেইকেইডাল এইখিনি ধুব পিছফালে বাঁহৰ মুখা আছিলে একেডাল ডাঙৰ ডাঙৰ খৰি অঁ এই কুণ্ডা বহুত ডাঙৰ ডাঙৰ কুণ্ডা খৰি সেইখিনি ইয়াত জ্বলোতে ৰাতি 3টা বাজি যাব আৰু যদি ইয়াৰ নাতে খোৱা পেণ্ডেলৰ বাঁহ আছে নহয় কৃষ্ণপ্ৰভু বুলি কয় আৰু জ্বলাই দিম আমি ৰাতি কোনে জ্বলাইছে কি জ্বলাইছে কোনে জানে জ্বলাই দিম চব চেছ এইটো আমাৰ ভাঙা টুটা ঘৰ এইটো আমাৰ ভাঙা টুটা ঘৰ এইটো কোনোবা জলফাই খাওঁ নেকি গোটেইকেইটা লৈ ল খা নিমখ অকণ লৈ যা মই এটা খাওঁ যা মই নাখাওঁ নে জলফাই লহি তই লহি এইটো মোক দে এইটো মোক দেচোন এইটো তাত তলা আৰু এটা দি আছোঁ তোক এইটো তলা যা নিমখ অকণ লৈ যা কোনোবাজনীয়ে আনিব গৈছে বোলা মই আছে মই আনিছোঁ আমি একেলগে গোৱাৰ কথা আছিলে সকলোৱে জনাগে আমাৰ এফালে আছে কাম ঠিক আছে পুৰা নাচি আছে গাই আছে খুব ভাল লাগিছে আমাৰ এফালে গাইছ বু বুলিবলৈ এজোৰে দি আছিলে বজাই আছিলোঁ চালা বক্সটো জ্বলি গ'ল নহয় স্পীকাৰটো এই কইলটো জ্বলি কিনি একদম পুৰি একদম হেৰি হৈ গ'ল গোটেই কইলটো মানে পুৰি কিনি ক'লা হৈ গ'ল একদম গোটেই কইলটো চেছ মানে একদম বৰবাদ গোটেই কইলটোৱে মানে জ্বলি একদম পুৰি নোহোৱা হৈ গ'ল গোটেই পুৰি গ'ল নন ষ্টপ বজাই আছিলোঁ মানে 6-7টামান বাজিব নন ষ্টপ বজাই আছোঁ মানে স্পীকাৰ তাতে এটা স্পীকাৰ নাই যদি সেইখিনিতে মই এটা স্পীকাৰ নলগাওঁ চ' বক্সটো উৰি যোৱাৰ চান্সটো অলপ বেছি আছে মানে স্পীকাৰটো উৰি যোৱাৰ চান্স আছে যিটো ছিংগল স্পীকাৰ যোনটো জীয়াই আছে সেই স্পীকাৰটো মোৰ উৰাবলৈ মানে একদম একেবাৰে মন নাই কিন্তু পাৰ্টি মানে কি আমাৰ ঘৰ ৰাস্তাতে পাৰ্টি কৰি আছোঁ না ঘৰ ৰাস্তাত তো বক্স এটাটো বন্ধ কৰি লৈ আহিব নোৱাৰি লগৰবিলাক আছে মানে কি কৰিছোঁ আহিতে মই ঘৰত আৰু এটা এনেকুৱা ছেইম স্পীকাৰ এটা আছিলে মোৰ লগত এক্সট্ৰাকৈ এইটো এনেই পৰি আছিলে তো মই এইটো এবাৰ ভাল হৈ আছে নাই এবাৰ ট্ৰাই কৰি চাওঁ যদি ভাল হৈ আছে
সেইটো জেগাত এইটো লগাই দিম। কাইলৈতো বন্ধ আছে দোকান চোকান, পৰহিলৈ তেজপুৰ গৈ তাৰমানে টাউনলৈ গৈ পাৰ্টছটো আনি ইয়াৰ লগাব লাগিব। স্পীকাৰটো অকণ ফাটি আছে, হ'লেও ভাল হৈ আছে, বজিব লাগে। লৈ যাওঁ সেইটোকে লগাই দিমগৈ, নহ'লে ডিজেটো উৰি যাব। এই এতিয়া টাইম হৈছে কেইটা বাজিছে ৰাতুল দা? 2:23। 2:23। এইজন ৰাতুল দা এই গান লগাই আছে। এই স্পীকাৰটো জ্বলি গ'ল। তাৰপিছত এইটো ভালেই, এইকেইটা ভাল হৈ আছে। এইটো স্পীকাৰ জ্বলিল, এইকেইটা ভাল হৈ আছে। তুমি বহুত বেয়া কৰিলে ভাই, মোক গানটো বজাব নিদিলা ভাই। এই ৰাতুল দাই গান বজাই আছে। এতিয়া 2:23 হৈছে। এতিয়া কি গান লগাব আপুনি লগাওক, মাত্ৰ গানটো লগালে মানে মোৰ ইউটিউবটোত কপিৰাইট আহি যাব মানে, সেইকাৰণে দিয়া। অকণমান বেছিকৈ দি দিলে এইজনে, এই ৰ না কেনেকৈ দিম, এইজনে অকণ বেছিকৈ দি দিলে, সেইকাৰণে ঢলকচি আছে। আৰু এয়া প্ৰশিক্ষণ দি আছে, মানে জ্ঞান দি আছে। তেওঁ এক জ্ঞান দি আছে এইজনে জ্ঞান দি আছে, এইজনো পেল। বাকী এইকেইটা পেল নহয়, সিহঁতকেইটা এইটো মোৰ দাদা হয়, বাকীকেইটা ভাইটি। আৰু এইখিনিতে দুটা আছে, আৰু মোকতো চিনি পায়ে। তাৰপিছত এইটো মোৰ আঁতৈ এখনো ৰখি আছে এইখিনিতে, এইখন গাড়ী এখন। আৰু এই দুটা এতিয়া চাউণ্ড ডাউন কৰিলো, কপিৰাইট আহিব। হোৱাই নাই মানে সিহঁতৰ। আৰু আমাৰ জুইডাল বহুত ডাঙৰকৈ জ্বলি আছিলে, এতিয়া গৈ অঙঠা সোপাহে আছে, ৰঙা অঙঠা সোপা। এই গোটেই অঙঠা সোপা ৰঙা হৈ আছে একদম। এয়া আমি 3:04। এয়া চাওক, এইবিলাক লক্ষ্য কৰক, মেগী, আণ্ডা। আৰু এডাল জুইতে মেগী বনাম, বালি চালি পৰিব, বালিয়ে চালিয়ে মিলাই খাম আমি মুখাই। আমি কেইটা আছোঁ, আমি কেইটামান আছোঁ, আৰু এটা আছে এইফালে দুটামান। চাৰিটা বাজি গ'ল, আমি মেগী খালোঁ, খাই লৈ আকৌ এতিয়া সিজোৱা ডিম খোৱা পোক এটা সোমাইছে। কেৰাহীটো বহাই থৈ দিছোঁ ধুনীয়াকৈ, ইটো পানী গৰম হৈ আছে একদম ধুনীয়াকৈ একদম। এতিয়া আকৌ এতিয়া আমি বইল ডিম খাম। এই 3টা মানে আনিব গৈছে, আহিব এতিয়া। এবাৰ বইল ডিম খাই, এটা আকৌ ৰুটি মাংস খাই 4টা বাজিত। এটা ৰুটি আনিব, সি বেলিব, আমাক বনাই পিঠা খুৱাব। সেয়া খাওঁতে ৰাতিপুৱা 7টা বাজিব, মই জানো। সেইকাৰণে সেইটো কেঞ্চেল কৰি দিব। আকৌ চাহত মাথা মাৰি আছে, চাহো কেঞ্চেল কৰাম এতিয়া খালি বইল ডিমকেইটা সিজাই পেলাই খাব পাৰিলে বক্সিটালৈ ঘৰলৈ পলাই দিম, চেচ। চবেই টোপনি দিয়ে। এইটো সোনকালে উঠিব লাগিব ৰাতিপুৱা। এইটো এটা, সেইটো এটা, এইটোকে জধলা মধলা মাৰি বহি আছে।
এইটোতো সিও সেনেকেই বহি আছে ধলা মধলা মাৰি এই এখন তিনিটা ডিম আনিব গৈছে টোপনি আহিছে এই তই কি আনিলি চাহ নালাগে ই গোটেই প্লেটখনে উঠাই লৈ গৈছে নহয় আমি গাখীৰ লৈ আহিছো খাব লাগে কেনেকুৱা বেয়া লাগিব নহ'ব উঠি আহিছে আমাৰ চাহ পিঠা চলি আছে ইফালৰ পৰা ডিম আহি আছে ই ডিম আনি আছে তিনিটা মাৰি বিজায়া খাইছো বিজাইছো অ'কে চব অ'কে থাকিব লাগে কেলা আমি আজি 4টা বজাত আজি মানে আমাৰ ডিম আৰু চাহ চলিছে ডিমটো জিকাই জিকাই সি খাই আছে নহয় আমাৰ ফ্ৰণ্টত লাগিব তোমালোক আমি এতিয়া 3:47 এতিয়া কি খাইছো কণী আৰু চাহ কাৰণ আমি 4:47 4:47 খাইছো আমি কাৰণ আমি 4:47 হ'ল হয় ৰাতিপুৱা দেখোন মই ঘৰলৈ যাওঁ কেতিয়াবা মই কাম কৰি আছো আমাৰ কি বেলেগ বস্তু হজম নহয় কাৰণ এই গোটেই পোৱালিকেইটা আছে মোৰ নিজৰ আমি মাক গোটেই ফেমিলি এইটো হৈছে মোৰ ওপৰত এই যে বন্ধু আৰু আধা ঘণ্টা পাছত যাম ঘৰলৈ পঠাম মটৰত যাম আধা ঘণ্টা আৰু 10 মিনিট এই 10 মিনিট আৰু নো একেবাৰে মই এই ডিমটো খোৱালেহে বাচ্চা আছে আৰু এটা ডিম আছে এই ডিমটো খোৱাৰ পিছত আমাৰ আজি পাৰ্টি শেষ মানে মোৰ চাহ খোৱা মই তামোল লৈ আহিছো বোলে ঘৰৰ পৰা হা কেঁচা নাখায় নহয় সেই পোৱালিকেইটাই এই ডিমটো খোৱাৰ পিছত আজি প্ৰগ্ৰেম সমাপ্ত কিয় 5টা বাজি গ'ল এতিয়াহে শুবলৈ আহিছোঁ শুওঁ আপোনালোকে এনজয় কৰিলে চাগে মই এনজয় কৰিলোঁ থেংক ইউ গুড নাইট